নমস্কাৰ পুনৰবাৰ গীতাশ্ৰী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখাম হাঁহ মাংসৰ সৈতে কোমোৰা আৰু সেয়া মই জুইত বনাম কাৰণ হাঁহ মাংসটো জুইত বনালে খাবলৈ বহুতে টেষ্টি হয়। সকলোৱে জানেই চাগে আৰু হাঁহ মাংস সকলোৱে বনাব জানে কিন্তু সকলোৰে বনোৱা পদ্ধতিটো বেলেগ বেলেগ। সো আজি মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। মই 1 কেজিতকৈ অলপ বেছিয়ে হ'ব হাঁহৰ মাংস লৈ লৈছোঁ। চাইজটো সৰুকৈ ৰাখিছোঁ কাৰণ হাঁহৰ মাংস সৰুকৈ থ'লে ভাল লাগে খাবলৈ। আৰু এয়া 2টা মিডিয়াম চাইজৰ পিঁয়াজ সৰুকৈ কাটি ল'লোঁ আৰু এয়া কেঁচা আৰু শুকান জলকীয়া 2 চামুচ পেষ্ট লৈ ল'লোঁ আৰু 1 চামুচ আদা পেষ্ট আৰু 1 চামুচ নহৰু আৰু এয়া 1 চামুচ হালধি পাউডাৰ আৰু তেজপাত 3 খিলা, অলপমান পাঁচফোৰণ আৰু 2টা শুকান জলকীয়া লৈ ল'লোঁ। আৰু এইফালে কোমোৰা মই কাটি লৈছোঁ, সৰু কোমোৰা আছিলে আৰু এইটো 2টা আলু মই কাটি ল'লোঁ আৰু এয়া আধা চামুচ জলকীয়া গুড়ি আৰু 1 চামুচ ধনিয়া পাউডাৰ আৰু এয়া 1 চামুচ মিট মছলা আৰু 1 চামুচ গৰম মছলা আৰু 1 চামুচ জিৰা পাউডাৰ। এয়া আটাইখিনি মই লৈ লৈছোঁ আৰু এই চৌকাটোত মই জুইকুৰা ভালকৈ জ্বলাই ল'লোঁ আৰু কেৰাহীখন পাতি দিছোঁ গৰম হ'বৰ কাৰণে। এই চৌকাটো মায়ে ঘৰতে বনোৱা হাতেদি। এয়া মই তেল দি দিছোঁ, কেৰাহীখন গৰম হৈ গ'ল আৰু তেলখিনিও গৰম হ'ব দিম। তেলো গৰম হৈ গ'ল। এতিয়া মই পাঁচফোৰণ আৰু তেজপাত, শুকান জলকীয়া এইখিনি তেলত দি দিলোঁ আৰু অকণমান লৰাই দিলোঁ আৰু এতিয়া পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। এয়া দেখিছেনে মোৰ ব্ৰাউন কালাৰ হৈ গ'ল পিঁয়াজখিনি। আৰু এতিয়া মই নহৰু, আদা আৰু জলকীয়া পেষ্ট এইখিনি দি দিছোঁ। আমাৰ ঘৰত জ্বলাটো অলপ বেছি খোৱা হয়, চ' জ্বলাটো সৰহকৈ লৈছোঁ। আপোনালোকে নিজৰ জোখত জ্বলাটো ল'ব। আৰু এতিয়া মই মছলা গুড়িখিনিত পানী অলপ দি পিনে দি দিম আৰু ভালদৰে লৰাই থাকিম। জুইত বনোৱাৰ কাৰণে ধোঁৱা ধোঁৱা হৈ আছে ভিডিঅ'টো, তাৰ কাৰণে মই দুখিত। আৰু এতিয়া হালধি পাউডাৰখিনি দি দিলোঁ আৰু এয়া সোৱাদ অনুযায়ী নিমখ দিব। মই ডাঙৰ চামুচে 1 চামুচ দিছোঁ আৰু মছলাখিনি অলপ টাইম ভাজি থাকিম। আৰু এয়া মোৰ ভাজি হ'ল মছলাখিনি, চ' মই মাংস দি দিছোঁ আৰু ভালদৰে লৰাই থাকিম। মাংসখিনি তেতিয়ালৈকে লৰাই থাকিব যেতিয়ালৈকে মাংসখিনি অলপ ৰঙচুৱা টাইপৰ হৈ নোযোৱালৈকে। এয়া দেখিছেনে মোৰ মাংসখিনি অলপ ৰঙচুৱা হৈ গ'ল আৰু এতিয়া অলপ মই মছলাখিনি সোমাবৰ কাৰণে ঢাকনখন লগাই দিম। এয়া দেখিছেনে মাংসখিনিৰ পৰা কিমান তেল ওলাইছে। চ' মই তেল বেছিকৈ দিয়া নাছিলোঁ কাৰণ হাঁহটো বহুত তেল আছিলে। এতিয়া মই কোমোৰাখিনি দি ভালদৰে লৰাই দিম। আৰু লগতে মই আলুখিনিও দিছোঁ। একেলগত দিলে লৰাবলৈ অসুবিধা হ'ব যে, সেইকাৰণে মই এক্সট্ৰাকৈ দিছোঁ। আপোনালোকে লগতে দি লৰাব পাৰে আৰু অকণমান সিজিব দিম। এয়া দেখিছেনে। আৰু এটা কথা জানেনে, হাঁহৰ মাংসটো জুইত বনালে খাবলৈ বেছি টেষ্টি হয়। চ' আপোনালোকক মই জুইতে বনাই দেখাইছোঁ। এতিয়া আৰু অলপ ভালদৰে সিজিবৰ কাৰণে মই এয়া অলপমান পানী দি দিছোঁ। সৰহকৈ পানী দিব নালাগে, প্ৰথমবাৰতে অলপ কমকৈ দিব লাগে যাতে মাংসখিনি উপঙিয়ে থাকে। আৰু ঢাকনখন দি ভালদৰে জুইকুৰা দি দিছোঁ মাংসখিনি সিজিবলৈ। এয়া দেখিছেনে কোমোৰাখিনিৰ পৰাও পানী ওলালে আৰু মই দিয়া পানীখিনিতো আছিলেই আৰু অলপ অলপ সিজিছেই। তেনেকৈ আপোনালোকে নিসিজালৈকে কম কমকৈ পানী দি সিজাই থাকিব। মোৰ প্ৰায় সিজিছেই কাৰণ গোটেইখিনি দেখাবলৈ সম্ভৱ নহয়, বহুত দীঘল হৈ যাব ভিডিঅ'টো। তো ইমানতে ৰাখিম কাৰণ ঠাণ্ডা হোৱাৰ লগে লগে জোলটো শুকাই আহিব, গ্ৰেভিটো ডাঠো হ'ব। সেয়েহে মই নমাই বাতি এটাত উলিয়াই লৈছোঁ। এয়া চাওকচোন গ্ৰেভিটো জোখত ৰখি গ'ল, কিমান ধুনীয়া হৈছে। খাবলৈও বহুত ভাল লাগিলে। আপোনালোকে ঘৰত এনেদৰে বনাই খাই চাবচোন।